ছাত্ৰ-ছাত্ৰীসকল এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম লসাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গণিত ইয়াক কেনেদৰে নিৰ্ণয় কৰা হয়। ইয়াৰ কাৰণে আমি আজি দুটা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। এটা হ'ল উৎপাদক বিশ্লেষণ পদ্ধতি আৰু আনটো হ'ল চুটি হৰণ পদ্ধতি। ইয়াৰ কাৰণে মই এটা উদাহৰণ লৈছোঁ। ধৰি লোৱা হ'ল সেই সংখ্যাকেইটাৰ উৎপাদক বিশ্লেষণ কৰি আমি কেনেধৰণে লসাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গণিতক উলিয়াব পাৰিম। ধৰি লোৱা হ'ল এটা উদাহৰণ লৈছোঁ 12, 16, 18 এনে যিকোনো সংখ্যা আমি ল'ব পাৰোঁ। মই এইকেইটা উদাহৰণ হিচাপে লৈছোঁ। ইয়াক আমি প্ৰথমতে চাম উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা আমি কেনেধৰণে ইয়াৰ লসাগু উলিয়াব পাৰোঁ। তাৰ কাৰণে আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। 12ৰ উৎপাদক বিশ্লেষণ কৰিলে আমি পাম। উৎপাদক বিশ্লেষণ পদ্ধতিৰ বিষয়ে মই আগতেও দিছোঁ ভিডিঅ', গতিকে ইয়াত আৰু মই উৎপাদক বিশ্লেষণ কৰি নাথাকোঁ। ইয়াত আমি কি পাম 2 × 2 × 3 16ৰ বাবে পাম 2 × 2 × 2 × 2 18ৰ বাবে পাম 2 × 3 × 3 ইয়াত আমি পূৰণ কৰি চালে পাম 3 × 3 = 9 9 × 2 = 18 এইকেইটা পূৰণ কৰিলে 16 পাম। এইকেইটা পূৰণ কৰিলে আমি 12 পাম। এতিয়া আমি ইয়াত চাব লাগিব যিকেইটা সংখ্যা আছে সৰ্বোচ্চ কিমান বাৰ আছে সেই সংখ্যাকেইটা। প্ৰথমতে যদি আমি চাওঁ 2 কিমান বাৰ আহিছে যে 4 বাৰ। এতেকে নিৰ্ণয় লসাগু কি হ'ব? লসাগু 2 আহিছে কেইবাৰ? 4 বাৰ। 2 × 2 × 2 × 2 আৰু 3 আহিছে সৰ্বোচ্চ কেইবাৰ? ইয়াত আছে এবাৰ, ইয়াত নাই, ইয়াত আছে দুবাৰ। গতিকে আমি সৰ্বোচ্চটো লিখিব লাগিব। তেনেহ'লে এইখিনি আমি কিমান পালোঁ? আমি এই সংখ্যাকেইটা পূৰণ কৰি যদি চাওঁ 2 × 2 = 4, 4 × 2 = 8, 8 × 2 = 16, 16 × 3 = 48, 48ৰ লগত 3 পূৰণ কৰিলে আমি পাম 144 অৰ্থাৎ 144। আমি পালোঁ নিৰ্ণয় লসাগু 144। এতিয়া আমি আন এটা উপায়ত চাবলৈ গৈছোঁ। এইটো হ'ল চুটি হৰণৰ নিয়মেৰে। চুটি হৰণৰ নিয়মৰ বিষয়ে ইতিমধ্যে তোমালোকে পাইছা। আন এটা উদাহৰণ লৈছোঁ। ধৰা 24, 40, 64 এই সংখ্যাকেইটা যদি আমাক চুটি হৰণৰ নিয়মেৰে লসাগু উলিয়াব দিয়ে আমি কেনেধৰণে উলিয়াম? চুটি হৰণৰ নিয়মৰ কাৰণে আমি এনেকৈ ল'ব লাগিব 24, 40, 64 গোটেইকেইটা সংখ্যাক সাধাৰণ এটা ভাজকেৰে আমি হৰণ দিম। অৰ্থাৎ ইয়াক গোটেইকেইটা সংখ্যাক 2ৰে হৰণ যাব। 2 × 12 = 24, 2 × 20 = 40, 2 × 32, 2 × 2 = 6 × 12, 2 × 10 = 20, 2 × 16 = 32 আকৌ 2ৰে যাব 2 × 3 = 6, 2 × 5 = 10, 2 × 8 = 16। এই 3, 5, 8 ইয়াক কিন্তু সাধাৰণ ভাজক আমি নাপাম। গতিকে আমি কি পালোঁ সংখ্যাকেইটা? এই যিকেইটা আমি সংখ্যা ইয়াতে পালোঁ এইকেইটাই হ'ব আমাৰ লসাগু। এতেকে নিৰ্ণয় লসাগু হ'ব 2 × 2 × 2 × 3 × 5 × 8। আমি যদি এইকেইটা সংখ্যা পূৰণ কৰোঁ কি হ'ব? আমি সংখ্যাকেইটা পূৰণ কৰিলে পাম 960। গতিকে আমি গম পালোঁ যে কেনেধৰণে উৎপাদক বিশ্লেষণ আৰু চুটি হৰণৰ নিয়মেৰে আমি উলিয়াব পাৰোঁ। গতিকে আজিলৈ ইমানতে, ধন্যবাদ।